Hello guys, welcome to my YouTube channel. আজি আহি আছো হস্তি পূজা বুলি আহি পাই গ'লোহি আমি নন্দনাথ শইকীয়া কলেজ মানে NN শইকীয়া কলেজ আহিয়ে লগ পাই গ'লো একদম পুৰা লগৰখিনিৰ লগত কথা বতৰা পাতি NN শইকীয়া ভিতৰলৈ সোমাই আহিলো চাওঁগেচোন বোলো কেনেকুৱা ওলাইছে আজি সৰস্বতী পৰীক্ষাৰ মাজতো NN শইকীয়া কলেজত ইমানবোৰ ল'ৰা ছোৱালী ক'ৰ পৰা কেনেকেনো আহিলে একো গমেই নাপালোঁ আজি এনেকৈ সোমাই আহিলোঁ দেখিছোঁ ৰাম এইবোৰ গোটেইখন যোৰা পাতিহে আহিছে ল'ৰা ছোৱালীবোৰ চাওঁচোন এনেকৈ গৈ থাকোঁ দেখুৱাইছোঁ আপোনালোকক চাওক কেনেকুৱা একদম লগ লাগি আছে আৰু দেখিলেই বেয়া লাগে আৰু আমাৰ হস্তি পূজা বুলি এনেকুৱাই ফেচিলিটি সিহঁতৰ আজি এইটো এয়া কলেজৰ পিছফালে দাদাসকল ৰুটি বনোৱাত পুৰা ব্যস্ত ল'ৰা ছোৱালীখিনিক খুৱাবলৈ বুলি কলেজৰ পূজা মণ্ডপ ল'ৰা ছোৱালীবোৰে আহি ইয়াতে সেৱা চোকা কৰিছে আহি আৰু লাহে লাহে ভাল লাগিছে বেলখন সিহঁতি দুজনী আকৌ ছিংগুল আছে বোলে বয় ফ্ৰেণ্ড বিচাৰি ফুৰিছে হস্তি পূজাত আহি কলেজত শেষ কৰি আহি আমি পাই গ'লোহি বিকি দেৱী স্কুল ইয়াতো একদম পুৰা ছোৱালীবোৰ সাজি কাচি আহিছে পুৰা দেই হেল্ল' গাইছ আহি আমি আপোনাৰ চুঙি পালোহি চুঙিত আকৌ ইয়াতো চাই লওঁ কেনেকুৱা আহে হস্তি পূজাত আহি পালোহি আমি আলি গাং মিচিং গাঁও চাওক আপোনালোকক দেখুৱাই আছোঁ সৰস্বতী পূজাৰ উপৰিও আজি মিচিংসকলৰ এটা জাতীয় উৎসৱ আলি গাং বুলি আহিলোঁ এয়া দেখিবলৈ পোৱা গৈছে মিচিংসকলে কি সুন্দৰকৈ তৈয়াৰী কৰিছে চাইমদ বুলি কয় এইটো চাইমদ এনেকেই সিহঁতি বনাই পেলানি আলহীসকলক খুৱাবলৈ আপ্যায়ন কৰিছে দিনটো আজি এনেকৈ ঘূৰি মেলি মোৰ আজি এই ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ।